হেল্ল' ফেনসকল, অন্য এটা আপডেট লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ এটা নতুন গান আহি আছে। গানটোৰ নাম এই গানটো আপোনালোকে কেতিয়ালৈ শুনিবলৈ পাব আৰু কোনটো ইউটিউব চেনেলৰ জৰিয়তে চাবলৈ পাব, এই সকলো কথা জনাই যাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। ফেনসকল, নীল আকাশৰ নতুনকৈ আহিবলগীয়া গানটোৰ নাম হৈছে তাজমহল। গানটো আপোনালোকে অতি সোনকালে শুনিবলৈ পাব। গানটো সৰু মিউজিক অকণ আছে, আপোনালোকক শুনাই দিছোঁ আৰু লগতে নীল আকাশ দাই কি ক'লে শুনি লওঁ আহক। তাজমহল আজি গীতটিৰ বাণীবদ্ধ ইতিমধ্যে হৈ গৈছে, বাণীবদ্ধ কৰা হৈ গৈছে আৰু গীতটি সুৰ কৰিছে মোৰ অতি মৰমৰ বন্ধু সৌৰভে। গীতটিৰ সংগীত নিতুনৰ আৰু গীতটি গোৱা হ'ল বাৰু। আশা কৰিছোঁ আপোনালোকে ভাল পাব। এক নতুন প্ৰচেষ্টা ইহঁতৰ আৰু গাবলৈ পাই খুবেই ভাল লাগে। ফেনসকল, আপডেটটো শুনি কেনেকুৱা পালে তলৰ কমেণ্টছত কমেণ্ট কৰি জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব।